নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসমৰ 10 গৰাকী জনপ্ৰিয় অভিনেতা কণ্ঠশিল্পী আৰু তেওঁলোকৰ জীৱন সংগীৰ বিষয়ে তো আহক বেছি সময় দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 10 নম্বৰ স্থানত আছে অমৃতা গগৈ আৰু মনদীপ কলিতা অমৃতা গগৈক আমি সকলোৱে চিনি পাওঁ তেওঁ বৰ্তমান খৰাপাত ধাৰাবাহিকখনৰ অমি চৰিত্ৰত অভিনয় কৰি আছে 9 নম্বৰ স্থানত আছে জনপ্ৰিয় অভিনেতা পংকজ ইংতি আৰু পিংকি শৰ্মা পংকজ ইংতিয়ে অভিনয় কৰা টেক্সি গাড়ী গানটো প্ৰায় চাগে আমি সকলোৱে শুনিছো 8 নম্বৰ স্থানত আছে অমিত কুমাৰ বৰা আৰু সুপ্ৰিয়া বৰা অমিত কুমাৰ বৰা বৰ্তমান নমামি ধাৰাবাহিকখনত বিভান চৰিত্ৰত অভিনয় কৰি আছে 7 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী শিমান্ত শেখৰ আৰু প্ৰীতি কংগনা বৰ্তমান সময়ত বেগমজান ধাৰাবাহিকখনত অভিনয় কৰি আছে 6 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু ৰেখা চমুৱা ৰাকেশ ৰিয়ানৰ গীতবোৰ চাগে আপোনালোকে নিশ্চয় শুনিছে 5 নম্বৰ স্থানত আছে দেৱাশিষ বৰঠাকুৰ আৰু সুকন্যা ৰাজগুৰু আপোনালোকৰ ভাড়া ঘৰত দেৱাশিষ বৰঠাকুৰৰ মূল চৰিত্ৰটো মনত আছেনে মনত আছে যদি কমেন্ট বক্সত নিশ্চয় জনাব 4 নম্বৰ স্থানত আছে জনপ্ৰিয় অভিনেতা ৰাগনিতম আৰু স্বপ্নালী সুইট আপোনালোকৰ ৰাগনিতমৰ কোনখন চিনেমা চাই সকলোতকৈ বেছি ভাল লাগে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব 3 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱী ভৃগু কাশ্যপৰ গানবোৰ প্ৰায় আমি সকলোৱে শুনিছো আৰু প্ৰিয়ম পল্লৱী বৰ্তমান সময়ত নিয়ৰৰ ফুল ধাৰাবাহিকখনত অৰুণজ্যোতি চৰিত্ৰত অভিনয় কৰি আছে 2 নম্বৰ স্থানত আছে আমাৰ সকলোৰে মৰমৰ অসমৰ হাৰ্ট ৰক জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া জুবিন গাৰ্গৰ গান ভাল নোপোৱা অসমীয়া চাগে নাইয়ে আৰু 1 নম্বৰ স্থানত আছে নীল আকাশ আৰু নেন্সি ফুকন নীল আকাশৰ গানটো আমি প্ৰায় সকলোৱে শুনোৱে আৰু নেন্সি ফুকন হৈছে প্ৰফেশ্যনত এগৰাকী এডভোকেট আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈ আছিল আপোনালোকক কোনটো কাপল সকলোতকৈ বেছি ভাল লাগে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ